এভৰিৱান নমস্কাৰ আসসালামু আলাইকুম মই আপোনালোক সকলোকে মোৰ চেনেলটোত ফাৰিষ্টাছ ব্লগটোলৈ স্বাগতম জনাইছোঁ। আহক চাওঁ আজি কি বনাব পাৰোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিম চিকেন কাৰী ৰেচিপি। এয়া এইখিনি পিঁয়াজ আৰু অকণমান ভোট জলকীয়া মিহি মিহিকৈ কুটি ল'লোঁ। তাৰপিছত এয়া আদা নহৰু পেষ্ট, ইয়াত দিম হালধি, এয়া হালধি দিছোঁ, ইয়াত জলকীয়া গুড়ি দিছোঁ, তাৰপিছত ইয়াত চিকেন মছলা অলপ দিছোঁ, তাৰপিছত ইয়াত জিৰা অলপ দিছোঁ, তাৰপিছত ইয়াত নিমখ অকণমান দি দিছোঁ, তাৰপিছত ইয়াত অকণ গৰম পানী দি দিম, উতলা গৰম পানী। আপোনালোকে কুহুমীয়া গৰম পানীও দিব পাৰে। এয়া কেৰাহীখন পাতি ল'লোঁ। এতিয়া অলপমান গৰম হ'বলৈ দিম। এয়া কেৰাহীখন গৰম হৈ গ'ল। মই ইয়াত তেল দিছোঁ, আৰু মই বিলাহী 3টামান কাটি ল'লোঁ সৰু সৰুকৈ। এতিয়া তেলটো অলপ পকিবলৈ দিছোঁ। অলপ তেলটো পকিলে এতিয়া পিঁয়াজখিনি দিম। এয়া মই এতিয়া পিঁয়াজখিনি দি দিলোঁ, যিহেতু তেলখিনি পকি গ'ল। এতিয়া মই অলপ লগতে ভোট জলকীয়াখিনিও দি দিলোঁ। অলপ পিঁয়াজখিনি গল্ডেন ব্ৰাউনিছ হ'লে মই ইয়াত মছলাখিনি দি দিম। আৰু এতিয়া অলপ বিলাহীখিনি দি দিছোঁ। যিহেতু মছলাখিনিত নিমখ দিয়া আছে, মই অকণমান বিলাহীখিনি গলিবলৈ ইয়াত অকণমান নিমখ অকণমান দিম। বেছি নিদিওঁ, অকণমান দিম। এয়া বিলাহীখিনি এতিয়া গলি গ'ল। এতিয়া মই ইয়াত মছলাখিনি দি দিম। দেখিছেনে ইমান ধুনীয়াকৈ গলি গ'লগৈ। অকণমান নিমখ দি দিলোঁ যে, সেইটো কাৰণে একদম ধুনীয়াকৈ গলি গ'লগৈ। এতিয়া মই ইয়াত মছলাখিনি দি দিম। এয়া দি দিলোঁ। আৰু প্লিজ, মোৰ যদি কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত গৈ পেলাই কমেণ্ট দিব পাৰিব। এয়া মই এতিয়া মছলাখিনি বিলাহীৰ লগত পিঁয়াজৰ লগত মিহলাই পেলাই অলপ লৰাই দিছোঁ। এতিয়া তেলটো ফুটিব লাহে লাহে। এয়া মছলাখিনি পিঁয়াজৰ লগত মজ খাই গ'ল। এতিয়া মই মাংসখিনি ইয়াত দি দিম, মানে চিকেনখিনি। দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে ইয়াত।
এয়া চিকেনখিনি ইয়াত দি দিছোঁ। এয়া হৈ গ'ল। তাৰপিছত এইখিনি ভালকৈ লৰাই লৈছোঁ। এতিয়া মই 2 মিনিটমান এইখিনি লৰাই লওঁ। এয়া মাংসখিনি মজাই ল'লোঁ। এতিয়া আলু দি দিছোঁ, লগতে ইয়াত লাও দি দিম। মায়ে লাও দি খাই ভাল পায় চিকেন তৰকাৰী। মা মানে নহয়, আমাৰ ঘৰত চবেই চিকেনত লাও দি খাই খুব ভাল পায়। এয়া অকণমান লৰাই দিলোঁ। আলুখিনিৰ লগত চিকেনখিনি আৰু মছলাখিনি মজ খাই গ'ল। এয়া এতিয়া লাওখিনি দি দিম। লাওখিনি ধোৱা আছিলে, দি দিছোঁ এতিয়া। এয়া ধোৱা আছিলে, দি দিলোঁ। এয়া লাওখিনি দি দিলোঁ। এতিয়া মই লৰাই লওঁ। যিহেতু কেৰাহীখন সৰু হৈছিলে আৰু মোৰ জাজনী ডিউটিলৈ যাবলৈ দেৰি হৈছে, সেইটো কাৰণে মই ইয়াত চিকেন কাৰীখিনি ইয়াত দি দিলোঁ। এতিয়া সোনকালে হৈ যাব। এতিয়া মই ইয়াত ঢাকনখন মাৰি দিম। ইয়াত লাও আছে কাৰণে মই ইয়াত আধা মগহে পানী দিছোঁ, কাৰণ লাওৰ পানী ওলাব যে, সেইটো কাৰণে। এতিয়া মই ইয়াত ঢাকনখন মাৰি দিম। হৈ গ'ল। এতিয়া ঢাকনখন মাৰি ল'লোঁ। এতিয়া মই ইয়াত 2টা চিটি মাৰিবলৈ দিম। এয়া মই ইয়াত 2টা চিটি মৰাই ল'লোঁ। এতিয়া হৈ গ'ল। মই এতিয়া গেছৰ পৰা নমাই ল'লোঁ। এতিয়া মই অলপ দেৰি মানে প্ৰেছটো গ'লে এতিয়া এই ঢাকনখন খুলি দিম, যিহেতু প্ৰেছটো যোৱা নাই। এতিয়া অকণমান দেৰিলৈকে যাওক। এয়া মই এতিয়া এইখিনি তৰকাৰীখিনি কুকাৰৰ পৰা কাঢ়ি ল'লোঁ। এয়া চাওক ইমান ধুনীয়া ৰং আহিছে। অলপ পানীটো শুকাব লাগিব। আৰু প্লিজ, মোৰ যদি কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত গৈ পেলাই কমেণ্টছ দিব দেই। এয়া এইখিনি হৈ গ'ল। এতিয়া পানীটো শুকাই গ'ল। এতিয়া মই অফ কৰি দিম গেছটো। ইয়াত লাও আছে কাৰণে পানীটো সৰহকৈ ওলাইছে। আমাৰ বোলে আজি ঘৰত চবেই লাও জোল খাই বোলে, সেইটো কাৰণে অকণমান পানী থৈছোঁ। ঠিক আছে, এইখিনি এতিয়া হৈ গ'ল। মই এতিয়া অফ কৰি দিম গেছটো। গেছটো অফ কৰি দিলোঁ। ঢাকনখন মাৰি দিম। হৈ গ'ল। এয়া মই এতিয়া ছাৰ্ভ কৰিছোঁ। তাৰপিছত লাও এটুকুৰা দিওঁ। প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা হৈছে দেই। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিল তো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। থেংক ইউ।